আজিৰ মূল বিষয়টো হৈছে অসমৰ যে ট্ৰেডিং কেলেংকাৰী সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল এই ট্ৰেডিং কেলেংকাৰীয়ে। আৰু প্ৰতিদিনে যেন আমি বিশাল, সমী, দীপাংকৰ, স্বপ্নালীহঁতক আমি বিচাৰি ফুৰিছোঁ। আমাৰ সংবাদ মাধ্যমে আমাক লগত লৈ লৈ বিচাৰি ফুৰিছিল। মানে কি, আমিও সেই নাওখনেৰে গৈ আছোঁ যে সমী, বিশাল, তাৰ্কিহঁতক বিচাৰিব লাগে। তেনেকুৱা এটা সংবাদ মাধ্যমে আমাক প্ৰচাৰ কৰি কৰি আমি যেন সমী, বিশাল, ফুকনহঁতকহে আমি বিচাৰি ফুৰিছোঁ, তেনেকুৱা এটা প্ৰত্যেকৰে অনুভৱ হৈছিল। প্ৰতিদিনে তেনেকুৱা এটা বাতৰি সম্প্ৰচাৰিত হৈছিল যে ট্ৰেডিং কেলেংকাৰী, 2200 কোটি টকাৰ কেলেংকাৰী, এটকা দুটকা নহয়, 2200 কোটি টকাৰ কেলেংকাৰী। দীপাংকৰক গোৱালপাৰাত গ্ৰেপ্তাৰ কৰি লৈ অহা হ'ল, সমী বৰাহঁতক নাটকীয়ভাৱে গ্ৰেপ্তাৰ কৰা হ'ল। কিন্তু তাৰপিছতো CBI কোনো ধৰণৰ চাৰ্জশ্বিট তেওঁলোকৰ দিব নোৱাৰিলে বুলি আমি সংবাদ মাধ্যমত প্ৰচাৰ কৰা দেখিবলৈ পাইছোঁ। কিন্তু এটা বৃহৎ সংস্থাই যদি এনেকুৱা ধৰণৰ এটা বৃহৎ কেলেংকাৰীক কোনো ধৰণৰ তথ্য যোগান ধৰিব নোৱাৰে, কিন্তু সেয়া আৰু কি হ'ব পাৰে। তো তেওঁলোকে 1.5 মাহ কি যিকোনো প্ৰকাৰে লকআপত কটালে। ইতিমধ্যে জামিনত মুকলি লাভ কৰিলে প্ৰায় কেইজনে, হয়তো দীপংকৰ আৰু কোনোবাই আছে। তো কিছুদিন পিছত তেওঁলোকেও মুকলি আকাশৰ তললৈ আহিব, তাৰপিছত বিলাসী জীৱন কটাব। এই 2200 কোটি টকা যিহেতু তেওঁলোকৰ ভাগে ভাগে আছে, তো তেওঁলোকে বিলাসী জীৱন কটাব। এতিয়া যিসকলে তাত ইনভেষ্ট কৰিছিলে, সেই ইনভেষ্টাৰসকলৰ কি হ'ব? তেওঁলোকে সেই টকাখিনি উভতাই পাব নে নাই, কিন্তু তাৰ কোনো নিশ্চয়তা আজিলৈকে প্ৰশাসনৰ বা চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা নাই। কিন্তু কোৱা হৈছিল যে এই ট্ৰেডিং কেলেংকাৰীত যিসকল জড়িত তেওঁলোকক সকলোকে গ্ৰেপ্তাৰ কৰা হ'ব। ঠিকে আছে, গ্ৰেপ্তাৰ কৰিলে, ইতিমধ্যে জেলো খালে, মুকলিও হ'লে। এতিয়া এই যিসকলে ইনভেষ্ট কৰিছিল তেওঁলোকেহে টকাখিনি পাব না নাই, সেয়া কিন্তু সন্দেহৰ আৱৰ্তত। এতিয়া আমাৰ সৈন্যশীল চৰকাৰখনে কৈছিলে যে বিদেশত থকা কলা ধনসমূহ মুকলি কৰি প্ৰত্যেক দেশবাসীৰ প্ৰত্যেকৰ একাউণ্টে সোমাই দিয়া হ'ব। ক'ত? এটকা আজিলৈকে কাকো পোৱা হোৱা নাই। ঠিকে আছে, এইটোও হৈ গ'ল। তাৰপিছত নীৰৱ মোদী, তেওঁ 13,000 কোটি টকা অকলে আত্মসাৎ কৰি বিদেশত পলাই আছে, এতিয়ালৈকে প্ৰত্যাৰ্পণ নহ'ল, ধৰি আনিব নোৱাৰিলে তেওঁক। তাৰপিছত এইজন মালিয়া, বিজয় মালিয়া, তেওঁ 900 কোটি টকা লোন লৈ বিদেশত পলাই থাকিল। তেওঁকো আজিলৈকে চৰকাৰে গ্ৰেপ্তাৰ কৰি ইয়াত আনিব নোৱাৰিলে আমাৰ দেশত। তো কেনেকৈ এইখন আমি চৰকাৰখন সৈন্য সহনশীল ক'ব পাৰোঁ? আমাৰ কি ইয়াতে কি তেওঁলোকক অপৰাধীক আমি উৎসাহিত কৰাহে হৈছে? আজি 1.5 মাহ নহওঁতে মুকলি আকাশৰ তলত আমি ৰাজ্যবাসীয়ে ভাবিছিলোঁ যে তেওঁলোকৰ জেল হ'ব, ফাঁচি হ'ব, হেন হ'ব, তেন হ'ব, কিন্তু ক'ত? যাৰ ফলত এনেকুৱা ধৰণৰ যিসমূহ বাতৰি আচলতে ৰাজ্যবাসীয়ে চাই বহু অপৰাধী গম পোৱা হৈ গৈছে যে আমাৰ ৰাজ্যখনত এনেকুৱা ধৰণৰ কাম কৰিলেও কোনো একো নহয়, গতিকে 3 মাহ জেল খোৱাটো একো ডাঙৰ কথা নহয়। তেনেকুৱা নিচিনা বহু অপৰাধীৰে এতিয়া মাইণ্ডছেট তেনেকুৱা হৈছে। তো গতিকে এই বস্তুটোৰ পৰা এনেকুৱা ধৰণৰ অপৰাধীক আচলতে আমি হয়তো ভাবিছিলোঁ বহুতজন 10 বছৰ 20 বছৰলৈকে জেল খাব। কিছুমান সংবাদ মাধ্যমে প্ৰচাৰেই কৰিছিলে দীপংকৰ দাস 12 বছৰ 15 বছৰলৈকে জেল খাব, কিন্তু হয়তো এই কেইদিনৰ ভিতৰত হয়তো তেওঁলোকৰ বিবাহে সম্পন্ন হ'ব। তো তেনেকুৱা এটা পৰিস্থিতি আমি ৰাজ্যবাসী আছোঁ। কোনো চৰকাৰক আমি ব্লেম দিব বিচৰা নাই, এইকাৰণে দিব বিচৰা নাই আচলতে ইয়াত অপৰাধীয়ে সঠিকভাৱে শাস্তি পাব লাগে। হয়তো আমি 3 বছৰ অন্তত জেল খাব লাগিছিল, যিহেতু 2200 কোটি টকা, এটকা দুটকাটো নহয়। আমিতো জানাত বিজি চুৰ কৰিলেও চুৰ,
তো 2200 কোটি টকা তেওঁলোকে আত্মসাৎ কৰিছে। কাৰোবাক ডাবল কৰি দিম বুলিওতো প্ৰতিশ্ৰুতি দিছিলে। তো তেওঁলোকক আচলতে শাস্তি পাব লাগিছিলে ভালদৰে। এটা বছৰটো কমচে কম জেল খাব লাগিছিলে। কেনেকুৱা ধৰণৰ আইন এখন বনাইছে, সুৰুঙা যে প্ৰতিবাৰে থাকি যায়, তাৰপিছত বিলাসী জীৱন কটায়, এইটোতো কেনে কথা হয়। গতিকে এনেকুৱা ধৰণৰ যিটো আমি অপৰাধীক উৎসাহ যোগোৱা নিচিনা কাহিনী যাতে পুনৰ নহয়। বাৰে বাৰে এনেকুৱা ধৰণৰ ঘটনা হৈয়ে আছে আমাৰ ৰাজ্যখনত। তো ইয়াৰ এটা নিশ্চিত ব্যৱস্থা আচলতে প্ৰশাসনে বান্ধি দিব লাগে। আচলতে ইমান এনেকুৱা ধৰণৰ অপৰাধ কৰিলে ইমান বছৰ জেল, এটকা খালে 6 মাহ জেল, 2 টকা খালে 2 মাহ জেল। তো তেনেকুৱা ধৰণৰ এটা আইন বান্ধি দিয়ক, নহ'লে অপৰাধীৰ প্ৰৱণতা দিনক দিনে বাঢ়ি গৈ থাকিব। আজি যদি 2200 কোটি টকা কেলেংকাৰী কৰিও, দুৰ্নীতি কৰিও যদি তেওঁ খালি 1.5 মাহ জেল খায়, তো অপৰাধীৰ প্ৰৱণতা নিশ্চয় বাঢ়িব। অপৰাধী উৎসাহিত হ'ব। একোৱে কৰিব নোৱাৰিলে বুলি কালি তেওঁলোকে বিদেশত গৈ সেই টকাৰে ৰিলছ বনাব, ফেচবুকত দিব, আমাৰ পৰা লাইক কমেণ্ট বিচাৰিব। তো তেনেই হ'বলৈ গৈ আছে। তো আৰু যিসকলে ট্ৰেডিং কৰে, আচলতে ট্ৰেডিংটোতো কাৰো থ্ৰুৱেদি ডাবল কৰা বস্তু নহয়। এইটো ট্ৰেডিং এপ, আপুনি ডিমেট একাউণ্ট লৈ আপুনি নিজে ইনভেষ্ট কৰিব পাৰে। আৰু ইনভেষ্টত এটা বছৰ কোনেও ডাবল কৰি দিব নোৱাৰে আপোনাক, RBIও নোৱাৰিব। তো গতিকে চাওক, আপোনালোকে মূৰ্খৰ দৰে কাম নকৰিব। নিজৰ যিখিনি সাঁচতীয়া ধন নিজে ইনভেষ্ট কৰক, লাহে লাহে কৰক। মিউচুৱেল ফাণ্ডত কৰক। মিউচুৱেল ফাণ্ডত যদি আপোনাৰ বিশ্বাস নাই, তেতিয়াহ'লে LICত কৰক। এনেদৰে ইনভেষ্ট কৰক, আনৰ জৰিয়তে নহয়। আজিলৈকে কোনেও ডাবল কৰি দিব পৰা নাই। ৰাজ্যত প্ৰতি বাৰে বাৰে এনেকুৱা ধৰণৰ ঘটনা হৈয়ে থাকিবলৈ লৈছে। ডাবল কৰিব, ট্ৰিপল কৰিব, তো এনেকুৱাতো কোনোদিনে হোৱা নাই। কাৰো তাতে আলাউদ্দিনৰ চাকি নাই, কেৱল চৰকাৰৰ হাততহে আছে। চৰকাৰী স্কিমত ইমান ফিক্স কৰিলে ইমান কৰি দিব পাৰিব, চৰকাৰেহে কৰিব পাৰিব। ইয়াতো কোনো ব্যক্তিগতভাৱে নোৱাৰে। সেবিৰ গাইডলাইনতো নাই যে আপোনাৰ টকাখিনি ডাবল হ'ব তেনেকুৱা ধৰণৰ এটা বছৰত। তো আজিৰ মূল বিষয়টো এয়ে আছিলে, ট্ৰেডিং কেলেংকাৰী। আৰু আপোনালোকে যাতে নিজৰ সাঁচতীয়া ধনখিনি নিজে ইনভেষ্ট কৰক, আৰু কাৰো সহায় লৈ যাতে আপোনালোকে ইনভেষ্ট নকৰে, এইখিনিয়ে আশা থাকিল। অদূৰ ভৱিষ্যতে আৰু এনেকুৱা ধৰণৰ দুৰ্নীতিকাৰীসকলক কঠোৰ শাস্তি দিব বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ধন্যবাদ।